এটা ব্ৰেকিং নিউজ লৈ আহিছো লখিমপুৰত আনন্দ মিশ্ৰৰ যোগদানৰ পিছতে প্ৰথমটো এনকাউন্টাৰৰ ঘটনা সংঘটিত হৈছে আনাৰুল নামৰ এজন লোকৰ ভৰিত লক্ষ্য কৰি গুলি চলাইছিল লখিমপুৰ আৰক্ষীয়ে এই মুহূৰ্তত এই ব্ৰেকিং নিউজ আমি জনাই আছো লখিমপুৰত আনন্দ মিশ্ৰৰ যোগদানৰ পিছতে প্ৰথমটো এনকাউন্টাৰৰ ঘটনা ড্ৰাগছ সৰবৰাহকাৰীলৈ লক্ষ্য কৰি আৰক্ষীয়ে চলাইছিল গুলি আমি জনাই আছো ড্ৰাগছৰ যি বেহা চলিছিল আনাৰুল ইছলাম নামৰ এইজন যুৱক জড়িত হৈ আছিল ককায়েক সাদ্দাম হুছেইনক বিচাৰি অভিযান চলাইছিল আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোতে গুলি চালনা কৰিছে আৰক্ষীয়ে এই মুহূৰ্তৰ ব্ৰেকিং নিউজ লখিমপুৰত আনন্দ মিশ্ৰৰ যোগদানৰ পিছতে প্ৰথমটো এনকাউন্টাৰৰ ঘটনা লখিমপুৰত এছপি কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত যি নকল সোণ সৰবৰাহ ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে অভিযান চলি আছিল ইজনৰ পিছত সিজন লোকে আনন্দ মিশ্ৰৰ হুংকাৰৰ পিছতে নিজে আত্মসমৰ্পণ কৰিছিল সেই লোকসকলে ভয়তে আচলতে কেনে ধৰণৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে যদি তেওঁলোকে অপৰাধ কৰি থাকে তাৰ পিছত বহু লোকে ভয়তে আত্মসমৰ্পণ কৰিছিল কিন্তু এই মুহূৰ্তত জনাই আছো লখিমপুৰত আনন্দ মিশ্ৰৰ যোগদানৰ পিছত প্ৰথমটো এনকাউন্টাৰৰ ঘটনা সংঘটিত হৈছে চাওক আনন্দ মিশ্ৰ বাহিনী পুনৰবাৰ সৰব হৈ পৰিছে অপৰাধীৰ বিৰুদ্ধে ড্ৰাগছৰ যি ৰম্যভূমি হিচাপে পৰিগণিত হৈছে আৰু সেই ড্ৰাগছক লৈ ইতিমধ্যে অভিযান অব্যাহত আছে আৰু এই মুহূৰ্তত জনাই আছো আৰক্ষীৰ গুলিত আহত হৈছে এজন ড্ৰাগছ সৰবৰাহকাৰী আমি দৃশ্য দেখুৱাই আছো এক্সক্লুসিভ দৃশ্য কেনেধৰণে গুলি চালনা কৰা হৈছিল সেই দৃশ্য আমি এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছো এয়া লখিমপুৰৰ খবৰ আমি জনাই আছো লখিমপুৰত আনন্দ মিশ্ৰৰ যোগদানৰ পিছতে প্ৰথমটো এনকাউন্টাৰ বঙালমৰাৰ 2 নং ইছলামপুৰত আৰক্ষীয়ে এনকাউন্টাৰ কৰিছে আনাৰুল ইছলাম নামৰ এজন যুৱকৰ ভৰিত গুলি লাগিছিল ককায়েক সাদ্দাম হুছেইনক বিচাৰি অভিযান চলাইছিল আৰক্ষীয়ে আৰু অভিযান কালত আনাৰুলক লগত লৈ গৈছিল আৰক্ষীয়ে অভিযানৰ সময়তে এই এনকাউন্টাৰৰ ঘটনা সংঘটিত হোৱাৰ খবৰ আহি পৰিছে